কবিতাৰ শিৰোনাম অসামাজিক। সপোনতে দেখিছিলোঁ নাৱত উঠি সচিবালয়টো ঘূৰি ফুৰা আৰু মৰা মানুহবোৰে মৃতদেহ লৈ ৰৈ থকা। এটা ৰাসায়নিক বিষক্ৰিয়াত বন্ধ হৈ গৈছিল মানুহজনীৰ হীৰা উপহীৰা। আৰু দেখিছিলোঁ হাস্পাতালত শিয়ালে হোৱা দোৱা ভেটিত বহি থকা দেৱতাসকলক শিয়ালবোৰে বেৰি ধৰা। এমুঠিমান শিশুৱে চিঞৰিছিল, আচৰিত, নাওখনতো এজাক শিয়াল। দীঘল দীঘল নখেৰে হুৰা উৰাৱে সিহঁতৰ গলধনক খামুচি ধৰা দেখিছিলোঁ। চিঞৰটো ছুটি হৈ আহিছিল। অভিযন্তাবোৰ শুই আছিল নৈখনৰ ওপৰত। নৈখনে অহৰহ যুঁজি আছিল। মই তেতিয়াও টোপনিয়াই আছিলোঁ, এতিয়াও। ধন্যবাদ। খুব সুন্দৰ কবিতা। ধন্যবাদ পৱন বৰ্মন।